এক্সপিৰিয়েঞ্চ কৰিম বুলি ভাবিছোঁ ফাৰ্ষ্ট টাইম চ' আপোনালোকক দেখাওঁ মই ক'লে আহি আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে পালোহি আৰু মই এতিয়া দিব যাম এটা অডিশ্যন ইয়াতে আছে বুলি কৈছে 609 এইটো মই জেগাটো দেখাই দিছোঁ অডিশ্যন দিলোঁ আৰু এতিয়া মই লিফ্টেদি তলত আহি আছোঁ যাওঁ বাহিৰত যাম অকণমান ৰ'ম কাৰণ আৰু এটা দি আছে তাৰ লগত মই কথা পাতিম অডিশ্যনটো দি দিলোঁ আৰু এতিয়া মই আহিলোঁ বাহিৰত এতিয়া মই অলপ বজাৰত যাম আপোনালোকক ক'ত ক'ত যাওঁ অলপ এক্সপ্ল'ৰ কৰোঁ বুলি ভাবিছোঁ গতিকে আপোনালোককো মই যিমান পাৰোঁ ভিডিঅ' দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব তো মই একদম বাহিৰত ওলাই আহিলোঁ এতিয়া মই চাওঁ ৰাস্তাবিলাক কোনফালে কোনফালে আছে যিহেতু মই ৰাস্তাবিলাক ক'ত কি আছে একোৱে নাজানো কোনো আইডিয়াও নাই কাৰোবাক সুধি মেলি গৈ পেলাই ওলাম আৰু লোকেল মাৰ্কেট পাম বুলি আচলতে মই মাৰ্কেট বিচাৰিছোঁ যদি পাওঁ তো চাব পাৰোঁ ইয়াতনো কেনেকুৱা ধৰণৰ কেনেকুৱা প্ৰাইচৰ বস্তু পায় আৰু আপোনালোককো মই দেখুৱাব পাৰিম দেখতে হে মই আৰু মোৰ চাহ দুয়োৰে লগৰীয়া মানে পুৰা ৰ'দটো পিছফালৰ পৰা পৰিছে আৰু মোৰ চাহটো জিলিকি গৈছে তাকে ভিডিঅ' কৰি সেইটো ৰ'ব হাইৱে এইটো হাইৱে হয় তো মই উঠি দিব যাম কি বজাৰ পায় চাই খোজকাঢ়ি গৈ থাকোঁ এটা বেলেগ ৰোড পালোঁ এতিয়া ইয়াতে কিবা এটা খাব পাৰি নেকি চাওঁ খোজকাঢ়ি ভোকো লাগিছে আৰু ইয়াতনো কি কেনেকুৱা ধৰণৰ খাদ্য পায় সেইটোও এটা চাওঁ এইখিনি এখন ঠাইত দেখোন অলপ মানুহে কিবি খাই থকা পাইছোঁ মই পাৰোঁ যদি একাপ চাহ খাই লওঁ আৰু আপোনালোককো দেখাই থাকিম মই খাই আছোঁ চাহ আৰু আচ্ছা মই চাহ খালোঁ চাহ খাই এতিয়া আহি আছোঁ খোজকাঢ়ি আছোঁ ফুটপাথত মই ভাবিছিলোঁ কি ইয়াতে যদি ওচৰত কিবা লোকেল মাৰ্কেট আছে তেতিয়াহ'লে মই যাম য'ত নেকি কমত বস্তু পায় আছে বুলি কৈছে কিন্তু ইয়াৰ পৰা 11 কিলোমিটাৰ দূৰ হয় মই এজন অট'ৱালাক সুধিলোঁ তো 11 কিলোমিটাৰ যাবলৈ হ'লে এতিয়া বাজিছে প্ৰায় 5টা মই গৈ পাবগৈ 5:30 ভিৰ ভাৰ থাকে তো গৈ বজাৰখনত যদি মই আঢ়ৈ ঘণ্টামান নুঘূৰোঁ তেতিয়াহ'লে মাৰ্কেটখন পূৰা ঘূৰিব নোৱাৰিম আৰু বিশেষকৈ ভিৰ ভাৰটো তাতে বোলে বহুত বেছি সেইকাৰণে মই যিহেতু নতুন জেগাবোৰ ভালকৈ চিনি নাপাওঁ এক্সপ্ল'ৰ কৰিবলৈও ভয় লাগে নহয়
বহুত বেছিকৈ তো সেইটো কাৰণে আজি ভাবিলোঁ নাযাওঁ নেক্সট টাইম যাম মই যদি দিনটো লৈ আহোঁ কিন্তু আজিতো মোৰ হাতত সময় বহুত কম আছে যিহেতু মই ঘূৰিও যাব লাগিব চ' আজি নাযাওঁ আজি ওচৰতে কি পাৰোঁ দেখাব ট্ৰাই কৰিম মই ঘূৰি আহি একো লোকেল মাৰ্কেট নাপাই পেলাই আকৌ সেইদিনা অহা মলটোতে আহিলোঁ তো সোমাম মলটোত অকণমান কি পায় কি কৰোঁ এপাক চাম মলৰ ভিডিঅ' যিহেতু মই আগতে আপলোড কৰিছোঁ সেইবাবে এতিয়া আকৌ মই ভিডিঅ' আপলোড নকৰোঁ মলৰ ভিডিঅ' মানে ৰেকৰ্ডিঙো নকৰোঁ চাওঁ অকলে আহিছোঁ গতিকে অলপ ঘূৰোঁ তো মই মলৰ পৰা এতিয়া ওলালোঁ আৰু এতিয়া মই অ'টো লৈ যাবগৈ লাগিব মানে য'ত আমি আছোঁ তালৈকে তো ব'লকচোন সোধোঁ অ'টোখনত কিমান লয় এতিয়া মই অ'টোত বহিলোঁ বহুত দামাদামি কৰিলে লাষ্টত এখন অ'টো মিলিলে আৰু মই এতিয়া আহি আছোঁ বেছি টাইম নালাগে খুব বেছি 10 মিনিট লাগিব 10 মিনিটৰ ভিতৰত পাই যাম মই অ'টোৰ পৰা নামি পেলাই এতিয়া মোৰ এপাৰ্টমেণ্টৰ ওচৰত পালোহি আৰু ইয়াতে কিবা কিবি আছে আৰু ওচৰতে মাৰ্কেট লগতে তো ইয়াতে অকণমান কিবা এটা চাম কিবা বস্তু দুটা ল'ব লগা আছে ল'ম তাৰপিছত মই বাউণ্ডেৰীৰ ভিতৰত গৈ আছোঁ মই পাই গ'লোহি ভিতৰত আচলতে পাৰ্কিঙৰ পৰা গাড়ী আৰু বাইক চাইক থকা মানে বাহন থকা মানুহবোৰ যায় কিন্তু মোৰ বাহন নাই তথাপি মই ৰাস্তা এইটোৱে চিনি পাওঁ আৰু এইটোৱেদি আহিছোঁ সেইকাৰণে তো মই যাব লাগিব টাৱাৰ 6ত অলপ আছে আৰু বাকী এইটো পাই গ'লোঁ টাৱাৰ 6 এতিয়া মই বহি আছোঁ বাহিৰত আৰু মই আহি পালোঁ এইটো হৈছে বাহিৰ ইয়াতে বহুত ধুনীয়া ধুনীয়া প্লেগ্ৰাউণ্ড আছে খেলিব পৰা বিভিন্ন খেলৰ জিম আছে ছুইমিং পুল আছে সেইটো মোৰ পিছফালে দেখিছে কিজানি ছুইমিং পুল আছে তাৰপিছত ডান্সৰ প্ৰেক্টিচৰ কাৰণে ঠাই আছে আৰু বহুত কিবা কিবি আছে তো এইখিনি মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম গোটেই এপাৰ্টমেণ্টৰ মানে কি আছে কি নাই কেইটা এপাৰ্টমেণ্ট আছে এইবোৰ বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু কিবা যদি দেখুৱাব পৰাকৈ আপোনালোকৰ মনত আইডিয়া আহে তেতিয়াহ'লে প্লিজ মোক এটা কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ বহুত বহুত ধন্যবাদ বাই বাই